অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত গঠিত বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ মাজত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত তৃতীয়লানি বৈঠক অনুষ্ঠিত হয়। আমি পূৰ্বতে আপোনালোকক অৱগত কৰিছোঁ যে অসম চৰকাৰৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ এই আলোচনাত মূলতঃ অসম চৰকাৰৰ আওতাত পৰা আৰু কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ যৌথ আওতাত পৰা অসম চৰকাৰৰ যিখিনি অংশ সেই সন্দৰ্ভত আমি আলোচনা অব্যাহত ৰাখিছোঁ। এই গোটেই প্ৰতিবেদনখনৰ মুঠ ৬৭টা পৰামৰ্শ আছে। তাৰে ৪০টা পৰামৰ্শ প্ৰত্যক্ষভাৱে অসম চৰকাৰৰ আওতাত পৰে, ১২টা পৰামৰ্শ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যৌথ আওতাত পৰে আৰু ১৫টা পৰামৰ্শ প্ৰত্যক্ষভাৱে কেৱল কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰে। তাৰে অসম চৰকাৰৰ আওতাত পৰা পৰামৰ্শসমূহ আৰু অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ যৌথ আওতাত পৰা পৰামৰ্শসমূহৰ অসম চৰকাৰৰ অংশটোক মিলি মূলতঃ ৫২টা পৰামৰ্শ হয়। আৰু সেই ৫২টা পৰামৰ্শ সন্দৰ্ভত আজি তৃতীয়লানি বৈঠকত, ইয়াৰ আগতো আমি ৩৮টা পৰামৰ্শ আলোচনা কৰিছিলোঁ, সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আজি গোটেই ৫২টা পৰামৰ্শ সন্দৰ্ভত অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত সিদ্ধান্ত গ্ৰহণ কৰা হয়। কাৰ্যকৰীকৰণৰ কাৰণে তাৰ ৰূপৰেখা অংকন কৰা হয়। আৰু যোৱা ১৬ ফেব্ৰুৱাৰীতে আমাৰ দ্বিতীয়লানি আলোচনা অনুষ্ঠিত হৈছিল। তাৰ পাছৰ পৰা এতিয়ালৈকে বহুকেইটা বিষয়ত কাম কাজ ইতিমধ্যে আগু বাঢ়িছে। উল্লেখস্বৰূপে বিগত অসম চৰকাৰৰ ৰাজ্যিক বাজেটৰ সময়ত, বাজেট অধিৱেশনৰ সময়ত অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা হোৱা সিদ্ধান্তসমূহ বাজেটতো উল্লেখ কৰা গৈছে। গতিকে আজি গোটেই বিষয়সমূহ সামৰি আলোচনা কৰা হয় আৰু আলোচনাৰ অন্তত যিসমূহ সিদ্ধান্ত হয়, এতিয়া পৰৱৰ্তী প্ৰক্ৰিয়াটো হ'ব কাৰ্যকৰীকৰণ। সিদ্ধান্তবোৰ হৈ গৈছে, ঐক্যমতত উপনীত হোৱা হৈছে। এতিয়া কি ধৰণেৰে ৰূপায়ণ কৰা হ'ব, ৰূপায়ণৰ পৰ্বটো বাকী আছে। আৰু সেইকাৰণে আজিৰ সভাত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাই পৰামৰ্শ আগবঢ়াইছিলোঁ যে প্ৰতিটো দফা ৰূপায়ণ তদাৰক কৰিবৰ কাৰণে অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত অসম চৰকাৰৰ মুখ্য সচিবকে লৈ এখন তদাৰকী সমিতি গঠন কৰিব লাগে, য'ত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিও থাকিব। আৰু সেই পৰামৰ্শত মুখ্যমন্ত্ৰীয়ে সন্মতি প্ৰকাশ কৰিছে। আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে এখন কেবিনেট উপসমিতি গঠন কৰি দিয়া হ'ব অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰীৰ অধ্যক্ষতাত, যিয়ে এই ৫২টা পৰামৰ্শৰ প্ৰতিটো পৰামৰ্শ কাৰ্যকৰীকৰণৰ সন্দৰ্ভত প্ৰতি দুমাহত এবাৰকৈ মিলিত হৈ কাৰ্যকৰীকৰণৰ গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰিব। আৰু অসম চৰকাৰৰ আওতাত পৰা ৪০টা, যৌথ আওতাত পৰা ১২টাৰে অসম চৰকাৰৰ অংশটোৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত এতিয়া কেৱল কেন্দ্ৰীয় চৰকাৰৰ আওতাত থকা বিষয়সমূহ বাকী থাকিলগৈ। যিকেইটা বিষয় অতিকৈ গুৰুত্বপূৰ্ণ, যিকেইটা বিষয়ত সংবিধান সংশোধনৰ প্ৰয়োজন আছে, আসন সংৰক্ষণ, স্থানীয় নিগম নিকায়ৰ পৰা আৰম্ভ কৰি লোকসভা, ৰাজ্যসভা, বিধানসভাৰ কাৰণে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা, চাকৰি বাকৰিত চৰকাৰী চাকৰি, কেন্দ্ৰীয় চৰকাৰৰ চাকৰি, ৰাজ্য চৰকাৰৰ চাকৰি, অৰ্ধকেন্দ্ৰীয় চাকৰি বা ব্যক্তিগত খণ্ডৰ চাকৰিসমূহত সম্পূৰ্ণ সংৰক্ষণৰ ব্যৱস্থা কৰা, অসমৰ কাৰণে এখন উচ্চ সদনৰ স্থাপন কৰাৰ দাবী, এই গোটেই বিষয়সমূহক লৈ ইনাৰ লাইন পাৰ্মিট, এই গোটেই বিষয়সমূহক লৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ প্ৰয়োজন আছে। যিহেতু অসম চৰকাৰৰ আওতাত পৰা বিষয়সমূহৰ সন্দৰ্ভত আজি আমাৰ সিদ্ধান্ত সম্পূৰ্ণ হৈছে, আমি আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা বিষয়সমূহৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্য চৰকাৰৰ উপস্থিতিত এখন আলোচনা অনুষ্ঠিত কৰিব লাগে আৰু ডিচেম্বৰ জানুৱাৰী মাহত এই আলোচনা অনুষ্ঠিত হ'ব লাগে বুলি আজি সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টোত ইতিবাচকভাৱে সঁহাৰি জনাইছে আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি শীঘ্ৰে তেওঁ আছুক অৱগত কৰিম বুলি জনাইছে। তাৰ সমান্তৰালভাৱে আজিৰ এই আলোচনাৰ কালতে আন দুটা গুৰুত্বপূৰ্ণ বিষয়তো কিছু আগবঢ়া হয়। আপোনালোক ইতিমধ্যে অৱগত যে অসম চৰকাৰৰ এখন কেবিনেট উপসমিতি গঠন কৰি দিয়া হৈছিল অসম চৰকাৰৰ অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰীৰ অধ্যক্ষতাত, যিখন সমিতিত অতুল বৰা ডাঙৰীয়া, মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী আছিল, সদৌ অসম ছাত্ৰ সন্থাৰ ৩গৰাকী প্ৰতিনিধি আছিল। আৰু এই উপসমিতিখনে অসম চুক্তিৰ প্ৰতিটো দফা সন্দৰ্ভত আলোচনা কৰি ৰাজ্য চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰা কথা আছিলে। যোৱা ৪টা বছৰত বিশদভাৱে আলোচনা হ'ল, কেইবালানিও আলোচনা হ'ল আৰু আলোচনাৰ অন্তত আজি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ হাতত এই কেবিনেট উপসমিতিয়ে আমাৰ প্ৰতিবেদন চূড়ান্ত কৰি প্ৰতিবেদন দাখিল কৰিছোঁ আৰু কাৰ্যকৰীকৰণৰ দিশত আগবাঢ়িবৰ কাৰণে আহ্বান জনাইছোঁ। তাৰ সমান্তৰালভাৱে আজিৰ সভাৰ আৰম্ভণিতে আন এটা গুৰুত্বপূৰ্ণ দিশত আমি আগবাঢ়িছোঁ। আপোনালোক সকলোৱে অৱগত, বিগত সময়ছোৱাত এটা বিষয় অসমত ব্যাপক চৰ্চা চলি আছে,
মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যৰ পৰাও এই কথাটো প্ৰকাশ পাইছে আৰু এই কথাটোক লৈ বিভিন্ন পৰ্যায়ত আলোচনাৰো সৃষ্টি হৈছে যে অসম আন্দোলনৰ সময়ত 1983 চনত যি নিৰ্বাচন অসমত জাপি দিয়া হৈছিল যাক সদৌ অসম ছাত্ৰ সন্থাই অবৈধ নিৰ্বাচন হিচাপে ঘোষণা কৰি যি নিৰ্বাচন বৰ্জন কৰিছিল সেইখিনি সময়ত সমগ্ৰ ৰাজ্যজুৰি হোৱা বিভিন্ন ঘটনা পৰিঘটনা সন্দৰ্ভত আৰু নিৰ্বাচনটোৰ সন্দৰ্ভত বিশেষকৈ তদন্ত কৰিবৰ কাৰণে বা এই বিষয়টো পৰ্যালোচনা কৰিবৰ কাৰণে তিৱাৰী কমিশন গঠন কৰি দিয়া হৈছিল তিৱাৰী আয়োগ গঠন কৰি দিয়া হৈছিল যিখন চৰকাৰী আয়োগ আছিল চৰকাৰে গঠন কৰি দিয়া আয়োগ আছিল সেই আয়োগৰ প্ৰতিবেদনখন সম্পূৰ্ণ হোৱাৰ পাছত 1987 চনত এবাৰ প্ৰতিবেদনখন বিধানসভাৰ মজিয়াত উত্থাপন কৰা হ'ল কিন্তু তাৰ প্ৰতিলিপি ভগোৱা নহ'ল সেই কথাটো এতিয়া অসম চৰকাৰে পৰৱৰ্তী অধিৱেশনত বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত তিৱাৰী আয়োগৰ প্ৰতিবেদনখন দাখিল কৰিবলৈ বিচাৰিছে আৰু ইয়াকে লৈ সমগ্ৰ অসমত ব্যাপক চৰ্চা হৈছে সদৌ অসম ছাত্ৰ সন্থাই এই সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীগৰাকীক কৈছো যে তিৱাৰী আয়োগ আছিল মূলতঃ চৰকাৰে গঠন কৰি দিয়া এখন আয়োগ আৰু সেইখিনি সময়ৰ চৰকাৰখন অবৈধ চৰকাৰ আছিল বুলি সকলোৱে কৈছিল আন্দোলন সেইখিনি সময়ৰ নিৰ্বাচনটো অবৈধ আছিল বুলি সকলোৱে কৈছিল আৰু নিৰ্বাচনটো অসমৰ ৰাইজে বৰ্জন কৰিছিল গতিকে চৰকাৰে গঠন কৰি দিয়া আয়োগখনতো সেইখিনি সময়ত কোনো আন্দোলনকাৰীয়ে তাত সাক্ষ্য দিবলৈ অহা নাছিল বা ৰাইজৰ সাক্ষ্যও সেইখিনি সময়ত তাত ভালদৰে সন্নিবিষ্ট হোৱা নাই গতিকে সেই আয়োগৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনৰ কথাখিনি একপক্ষীয় তাত কেৱল চৰকাৰৰ পক্ষটোহে উল্লেখ আছে তাৰ সমান্তৰালভাৱে 83 চনৰ নিৰ্বাচনৰ প্ৰসংগত সেইখিনি সময়ত হোৱা বিভিন্ন ঘটনা পৰিঘটনাৰ সম্পৰ্কত মুক্তিযুঁজাৰু সন্থাই এখন বেচৰকাৰী আয়োগ গঠন কৰি দিছিল সেই বেচৰকাৰী আয়োগখনৰ নাম আছিল মেহতা আয়োগ মেহতা আয়োগেও নিজৰ প্ৰতিবেদন সেইখিনি সময়তে দাখিল কৰিছিলে মেহতা আয়োগত আন্দোলনকাৰী পক্ষৰ তাত ভাষ্য লিপিবদ্ধ হৈ আছে ৰাইজৰ ভাষ্য তাত লিপিবদ্ধ হৈ আছে সেই মেহতা আয়োগৰ প্ৰতিবেদনখন সেইখিনি সময়ত যদিও ৰাইজে হাতে হাতে পাইছিল এতিয়া তাৰ প্ৰতিলিপি সাধাৰণভাৱে উপলব্ধ নহয় খুব কম সংখ্যক মানুহৰ হাততে সেই প্ৰতিলিপি আছে আজি সদৌ অসম ছাত্ৰ সন্থাই সেই মেহতা আয়োগৰ প্ৰতিলিপিও য'ত আন্দোলনকাৰী পক্ষৰ কথাও সন্নিবিষ্ট হৈ আছে তিৱাৰী আয়োগত কেৱল চৰকাৰী পক্ষৰ কথা আছে সেই মেহতা আয়োগৰ প্ৰতিবেদনৰ প্ৰতিলিপি আজি মুখ্যমন্ত্ৰীৰ হাতত আমি অৰ্পণ কৰিছোঁ আৰু মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে যিদিনাখন তেওঁলোকে তিৱাৰী আয়োগৰ প্ৰতিবেদনখন বিধানসভাত দাখিল কৰিব সেইখিনি সময়ত এটা নিৰপেক্ষ আলোচনাৰ খাতিৰত মুক্তিযুঁজাৰু সন্থাই গঠন কৰি দিয়া মেহতা আয়োগে দাখিল কৰা প্ৰতিবেদনখনো যাতে একেলগে বিধানসভাত তেওঁলোকে দাখিল কৰে উত্থাপন কৰে আৰু তাৰ প্ৰতিলিপি ভগাই দিয়ে সেই সন্দৰ্ভতো আমি আজি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ আৰু তেওঁ এই কথাটো ইতিবাচক সঁহাৰি জনাইছে বাকি আজি কি আলোচনা হ'ল কেইবাটাও বিষয় কাৰণ 52টা বিষয় সকলোবোৰ বিষয়ত খৰচি মাৰি আপোনালোকক অৱগত কৰিবৰ কাৰণে তাৰ সমান্তৰালভাৱে কেবিনেট উপসমিতিয়ে যিখন প্ৰতিবেদন দাখিল কৰিলোঁ আমি সেই প্ৰতিবেদনৰ মূল পৰামৰ্শসমূহনো কি কাৰ্যকৰীকৰণৰ কাৰণে কিনো ৰূপৰেখা অংকন কৰা হৈছে সেইখিনি আপোনালোকৰ খবিস্তাৰে জনাবৰ কাৰণে অহা 24 নৱেম্বৰ তাৰিখে পুৱা 11 বজাত সদৌ অসম ছাত্ৰ সন্থাই আমাৰ শ্বহীদ ন্যাস ভৱনত এখনি সংবাদমেলৰ আয়োজন কৰিছোঁ তাত আপোনালোকক আটাইকে লগ পাম আৰু তাত বিশদভাৱে গোটেই বিষয়সমূহ আলোচনা কৰিবলৈ সক্ষম হ'ম ধন্যবাদ এটা কথা হ'ব পাৰোঁ যি 12টা কথা কেন্দ্ৰীয় চৰকাৰৰ সৈতে আপোনালোকে ত্ৰিপাক্ষিক আলোচনাৰ 15টা কথা বিষয়ৰ কথা লৈছিলে সেইকেইটাই আমাৰ জাতিটোৰ সুৰক্ষাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ গতিকে সেইখিনি সম্পূৰ্ণ নোহোৱাকৈ এই যিখিনি হৈ গ'ল সেইখিনিয়ে যিটো সাংবিধানিক ৰক্ষা কবচৰ কথা কয় বা অসমীয়া জাতিটোৰ থলুৱা জনগোষ্ঠীৰ সুৰক্ষাৰ কথা কৈ আছে সেইখিনি হ'ব বুলি ভাবেনে আপুনি এই প্ৰশ্নটো এছামে আমি আলোচনা কৰিবলৈ আৰম্ভ কৰা দিনটোৰে পৰা উত্থাপন কৰি আহিছে আৰু আমি প্ৰথম দিনৰ পৰা একেটা উত্তৰে দি আহিছোঁ চাওক কোনটো বিষয় আপুনি গৌণ বুলি ক'ব অসম চৰকাৰৰ আওতাত পৰা বিষয় হৈছে ভাষা অসম চৰকাৰৰ আওতাত পৰা বিষয় হৈছে ভূমি অসম চৰকাৰৰ আওতাত পৰা বিষয় হৈছে সংস্কৃতি ভাষাক লৈ আমি অসমত বৰ্তমান এনেকুৱা এটা প্ৰেক্ষাপটত উপনীত হৈছোঁ যেতিয়া আমাক মানুহে ব্লেকমেইলিং কৰিব পৰা হ'ল যে কোনোবাই যদি অসমীয়া ভাষাটো লোকপিয়লত নিজৰ মাতৃভাষা বুলি নিলিখে অসমীয়া ভাষাটো ইয়াত ৰাজ্য ভাষাই হৈ নাথাকিব এই ধৰণে ব্লেকমেইলিং কৰিব পৰা এটা পৰিৱেশ হ'ল গতিকে ভাষাৰ কথাটো কি ধৰণে গৌণ বুলি ক'ব বা লঘু বুলি ক'ব সেইটো এটা সাংবিধানিক ৰক্ষা কৱচৰ অংশ ভূমিৰ ক্ষেত্ৰত আমি ব্যাপক আগ্ৰাসন দেখিছোঁ অসম আন্দোলনৰ সময়ৰ পৰা এতিয়ালৈকে অসমৰ চৰকাৰী ভূমি বনাঞ্চল সত্ৰৰ মাটিত ব্যাপক বেদখল হৈছে সেই বেদখলসমূহ উচ্ছেদ কৰি কি ধৰণেৰে ভূমিৰ ক্ৰয় বিক্ৰয় আৰু ভূমি অধিগ্ৰহণৰ অধিকাৰটো কেৱল খিলঞ্জীয়া মানুহৰ হাতত ৰাখিব পাৰি সেই সম্পৰ্কে ব্যাপক ভূমি নীতিৰ সংস্কাৰৰ প্ৰয়োজন আছে সেইখিনি কথা অসম চৰকাৰৰ আওতাত পৰা বিষয় তাৰ সমান্তৰালভাৱে সাংস্কৃতিক ক্ষেত্ৰত বিভিন্ন ৰক্ষা কৱচৰ বিষয়টো অসম চৰকাৰৰ আওতাত পৰে আমি প্ৰথম দিনৰ পৰাই স্পষ্ট কৰিছোঁ ছাত্ৰ সন্থাই আন্দোলনৰ নামত আন্দোলনো নকৰোঁ আমি আলোচনাৰ নামত আলোচনাও নকৰোঁ যিখন
যিসমূহ বিষয় অসম চৰকাৰৰ আওতাত পৰে সেইখিনি অসম চৰকাৰৰ আওতাত কৰিব লাগিব কাৰণ প্ৰতিবেদনখন সামগ্ৰিকভাৱে ৰূপায়ণৰ কথা আমি কৈ আহিছোঁ গোটেই 67টা পৰামৰ্শই ৰূপায়ণ হ'ব লাগিব কিন্তু তাৰে অসম চৰকাৰৰ আওতাত পৰা 40টা অসম চৰকাৰে কৰিব লাগিব তাৰ কাৰণে আলোচনাও অসম চৰকাৰৰ লগত কৰিব লাগিব সেইকাৰণে এই বিষয়সমূহ আমি আলোচনা কৰিছোঁ ৰূপৰেখা অংকন হৈছে আৰু যিকেইটা বিষয় কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিব লাগিব সেইকাৰণে আমি ত্ৰিপাক্ষিক বৈঠকৰ আহ্বান জনাইছোঁ এই বিষয়সমূহ খুব জৰুৰী বিষয় ত্ৰিপাক্ষিক বৈঠকত যিসমূহ বিষয় হ'ব বা কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি যিসমূহ বিষয় হ'ব তাত সংবিধান সংশোধনৰ বহুকেইটা বিষয়ত প্ৰয়োজন হ'ব যেনেকৈ আসন সংৰক্ষণৰ বিষয়টোত যেনেকৈ অসমৰ ক্ষেত্ৰত এখন উচ্চ সদন কাৰণ অসমত এনেকুৱা বহু থলুৱা জাতি জনগোষ্ঠী আছে যিসমূহৰ জনসংখ্যাটো ইমানেই কম যে তেওঁলোকে এজন প্ৰতিনিধি বিধানসভালৈ নিৰ্বাচন কৰি পঠিয়াব নোৱাৰে গতিকে তেওঁলোকৰ প্ৰতিনিধিত্বটো যাতে থাকে তাৰ কাৰণে এখন উচ্চ সদন সেই বিষয়সমূহৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিব লাগিব য'ত ৰাজ্য চৰকাৰৰ উপস্থিতি লাগিব সেইকাৰণে আমি সেই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ গতিকে মূল কথা হৈছে ৰাজ্য চৰকাৰৰ আওতাত পৰা বিষয়ে হওক কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা বিষয়ে হওক প্ৰতিটো পৰামৰ্শই গুৰুত্বপূৰ্ণ আৰু সামগ্ৰিকভাৱে অসম চুক্তিৰ 6 নং দফাটো ৰূপায়ণৰ স্বাৰ্থত দুয়োখন চৰকাৰৰ লগতে আলোচনা হ'ব লাগিব আৰু আলোচনা প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিবৰ কাৰণে ছাত্ৰ সন্থাই দাবী জনাইছোঁ